বন্ধুসকল আজি মই এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো মাজত আগবাঢ়িছোঁ আৰু আজি ভিডিঅ'টো এনেকুৱা ভিডিঅ' যে মেটেকা লাইভ মেকুৰী গাঁৱত শ্ৰীকৃষ্ণৰ ৰাখ লীলা মহোৎসৱ 2018 চনৰ আৰম্ভ হৈছে 13 আৰু 14 পুহ অৰ্থাৎ আজি আৰু কাইলৈ আছে বৰ্তমান মই উপস্থিত হৈ আছোঁ তাৰ বৰ্তমান পৰিৱেশ আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ ব'লক ভিডিঅ'টো ফালে সোমাই যাওঁ ব'লক দেখিবলৈ পাইছে অতি সুন্দৰ পৰিৱেশ চবৰে পতাকা দেখিবলৈ পাইছে বিশিষ্ট ব্যক্তিসকলৰ ফটো দেখুওৱা হৈছে ইয়াত আপোনালোকে দেখিব এয়া অতি সুন্দৰ মনোমোহা দৃশ্য এখন গেট দিছে সম্পূৰ্ণ ৰাসৰ পেণ্ডেলটো মই একবাৰ দেখুৱাইছোঁ এয়া মই দেখিবলৈ পাব ৰাসৰ পেণ্ডেলটো দেখুৱাইছোঁ